হেল্ল' বন্ধুসকল, একেবাৰে সাজি কাচি ওলাইছোঁ। ইমান এটা ভাল নেদেখে, ফেচটো একদমেই বেয়া। তথাপিও সাজি কাচি ওলালোঁ এনেকৈ ৰাতিখন। আৰু এনেকৈ লগ পাম বুলি গ'লোঁ কাৰোবাক। আৰু এনেকৈ দেখিছেনে ৰাস্তাবিলাক কেনেকুৱা, হায়দৰাবাদৰ ৰাস্তা। আৰু এনেকৈ ৰাতি হ'লে খালী থাকে। এনেকৈ গ'লোঁ আৰু একদম মনটো খুচি। আৰু আজি লগ পাবলৈ গৈছিলোঁ মই, এনেকুৱা মোৰ ভাগিনী হয়। আৰু ভাগিনীটোক লগ ধৰিবলৈ গৈছিলোঁ। সি থাকে মানে হায়দৰাবাদত থাকে। আৰু এনেকৈ লগ পাম বুলি পেলাই গ'লোঁ, মনটো ভাল লগাই গৈছোঁ। আৰু বহুত দিন হ'ল, 1 বছৰেই হ'ল প্ৰায় দেখা নাই। আৰু মোৰ ভাগিনী হ'ল। আৰু এয়া ভাগিনীটো, এয়া দেখিছে নহয়, এয়া। আৰু এনেকৈ গ'লোঁ, খুচি হৈছে। সিও 2টা চকলেট দিলোঁ। আৰু এনেকৈ গৈ পেলাই পেৰাডাইজ তাৰ নাম। আৰু এনেকৈ মই বিৰিয়ানীও লৈ আহিলোঁ, মটন বিৰিয়ানী। মইতো নাখাওঁ, মোৰ মেডামহঁতে খাব। আৰু খুব ভাল লাগিল লগ পাই। আৰু আপোনালোকে যদি হায়দৰাবাদত আহে, পেৰাডাইজৰ বিৰিয়ানী খাবলৈ নাপায়।